দক্ষিণ পূব এছিয়া মহাদেশত বসবাস কৰা বৃহত্তম টাই জনগোষ্ঠীসকলৰ ভিতৰত ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা টাই খাময়াংসকল অন্যতম। 1236 খ্ৰীষ্টাব্দৰ পৰা বৰ্তমান টাই খাময়াংসকল উত্তৰ পূব ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা অঞ্চলসমূহৰ ভিতৰত অসমৰ যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ অন্তৰ্গত নশ্যামগাঁও, বালিজান শ্যামগাঁও, বেতবাৰী শ্যামগাঁওক পুৰণি বুলি জনাজাত। নমস্কাৰ, আসাম ফ্লাছৰ প্ৰত্যেকজন দৰ্শকক মই ৰিয়াই জনাইছোঁ আন্তৰিক স্বাগতম। ভাৰতবৰ্ষৰ ক্ষুদ্ৰ সংস্কৰণ হৈছে অসম, যি বহু জাতি জনজাতি কৃষ্টি সংস্কৃতিৰ মিলনৰ তীৰ্থভূমি। আজি আমি আপোনালোকক দেখুৱাম স্ব-গৰিমাৰে জিলিকি থকা এটি জনগোষ্ঠী টাই খাময়াং। টাই ভাষাত খাময়াং মানে হৈছে সোণ থকা স্থান। সঁচাই সোণবৰণীয়া এই পৰিৱেশটোৱে আপোনাৰ মোৰ দৰে প্ৰত্যেকজন সংস্কৃতিপ্ৰেমীক আকৰ্ষণ কৰিব। বিশেষ ৰীতি নীতিৰে ভৰা এই বিশেষ জনগোষ্ঠীটোৰ বিষয়ে আহকচোন জানো কিছু কথা। এওঁলোকৰ ভাষা, ধৰ্ম, সংস্কৃতি নিঃসন্দেহে এক বৃহৎ অসমীয়া জাতি। টাই খাময়াংসকলে বংশানুক্ৰমে কিছুমান স্বকীয় পৰম্পৰা আৰু সংস্কৃতি ৰক্ষা তথা পালন কৰি আহিছে। সময়ৰ সোঁতত মূল প্ৰথাবোৰৰ বহুতো পৰিৱৰ্তন ঘটিছে যদিও মূল প্ৰথাবোৰৰ স্বকীয়তা এতিয়াও অপৰিৱৰ্তিত ৰূপত জীয়াই আছে। টাই খাময়াংসকলৰ মাতৃভাষা হ'ল টাই ভাষা, কিন্তু নিজকে সমাজৰ লগত খাপ খুৱাই চলিব লগা হোৱাত অসমীয়া ভাষাকে আঁকোৱালি লৈ বৃহত্তৰ অসমীয়া জাতি হিচাপে পৰিচিত হয়। এওঁলোকৰ মাজত পালি ভাষা সাহিত্য বিশেষ চৰ্চা কৰা হয়। প্ৰিয় দৰ্শক, বৃহত্তৰ অসমীয়াৰ জনগোষ্ঠীৰ উহ বিচাৰি আমি বৰ্তমান উপস্থিত আছোঁ যোৰহাট তিতাবৰৰ বালিজান শ্যামগাঁৱত। জনগোষ্ঠীয় পোছাক পৰিচ্ছদেৰে আমাৰ মাজত উপস্থিত আছে কেইবাজনো টাই খাময়াং জনগোষ্ঠীৰ আমাৰ বয়োজ্যেষ্ঠ লোকসকল। আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। আমি স্বাগতম জনাইছোঁ আসাম ফ্লাছৰ তৰফৰ পৰা। দাদা ধন্যবাদ। আপোনালোকৰ জনগোষ্ঠীৰ ইতিহাসৰ বিষয়ে কিছু কথা আমি জানিব বিচাৰিছোঁ। আমাৰ টাই খাময়াং জনগোষ্ঠীটোৰ লগতে আমি অসমত 5টা জনগোষ্ঠী আছোঁ টাই জাতীয়: টাই খামতি, টাই ফাকে, টাই আইটন, টাই তুৰুং আৰু শেষত আমি হ'লোঁ টাই খাময়াং। টাই খাময়াং, টাই শব্দটো হৈছে স্বাধীন জাতি, বুজিছেনে? আৰু খাময়াং অৰ্থটো হৈছে আমাৰ পূৰ্বপুৰুষসকল চুকাফাক বিচাৰি আহি যিডোখৰ জেগাত উভতি গৈ নিজৰ পা পৰিয়াল লৈ বসবাস কৰিছিলে, সেই জেগাটুকুৰা আমাৰসকলে কোৱা মতে সোণ পোৱা গৈছিলে। খাম মানে সোণ, ইয়াং মানে থকা বা পোৱা। আচলতে আমি এতিয়া ভাবোঁ সোণনো ক'ত থাকিব পাৰে, মাটিটুকুৰা এনেকুৱা উৰ্বৰা হৈছিলে, আমাৰ কথাত ক'বলৈ গ'লে উখোৱা ধানে গজালি গজা নিচিনা উৰ্বৰা জেগাৰ কাৰণে তাত টাই খাময়াং বুলি জেগা নাম কৰিছিলে। আৰু তাতে বহুত বছৰ থকাৰ পাছত ইতিহাসৰ এটা স্বতঃসিদ্ধ কথা যে কেতিয়াবা এটুকুৰা ভূমিখণ্ডত বাস কৰা জনগোষ্ঠীটোৱে সেই খণ্ডৰ নামেৰে নামাকৰণ হয়, আৰু কেতিয়াবা তাত বাস কৰা সেই ভূমিখণ্ডত বাস কৰা জনগোষ্ঠীটোৰ নামেৰে সেই ঠাইটুকুৰাৰ নামাকৰণ হয়। ঠিক আমাৰ জনগোষ্ঠীটোৰ অৰ্থ তেনেকুৱাই হ'ল। টাই খাময়াং পথাৰত বসবাস কৰাৰ কাৰণেই টাই খাময়াং নাম পালে। আচলতে আমি টাই গোষ্ঠীয় মানুহ, আৰু আমি আহিছিলোঁ চুকাফাক বিচাৰি। আমাৰ বুৰঞ্জীৰ মতে কৈছোঁ, চুকাফাই ককায়েক চুকানফাৰ লগত কি সাধাৰণ কথা এটাত মনোমালিন্য ঘটি নিজৰ দেশ এৰি গুচি আহিলে। পাটকাই পৰ্বতত কুকুৰা কাটি শপত খালে যে উভতি নাযাওঁ। বহুত বছৰৰ পাছত ককায়েকে দেখিলে যে ভায়েক নাপাত্তা বা সন্ধানহীন। গতিকে আমাৰ টাই জনগোষ্ঠীয় বচা 9জন নেতৃস্থানীয় লোকক দায়িত্ব দি লগত অজস্ৰ সৈন্য সামন্ত পালি পহৰীয়া দি ভায়েকক পঠাবলৈ বিচাৰি পঠালে। এই 9জনক আমাৰ টাই ভাষাত কৈছিলে কা পা মা, অৰ্থাৎ 9জন নেতৃস্থানীয় লোক। সেই কা পা মায়ে আহি বিচাৰি বৰ্তমান চৰাইদেউৰ উজনিত ধুধৰালিৰ কিনাৰত এই অভয়পুৰীত যেতিয়া ভায়েকক বিচাৰি আহিলে, তাৰ পাছতে এই চুকাফাই পৰামৰ্শ দিয়াৰ পাছত আমাৰ মানুহখিনিয়ে নিজৰ পা পৰিয়াল লৈ আহি সেই খাময়াং পথাৰত বাস কৰিলে। খাময়াং মানে সোণ থকা বা সোণ পোৱা জেগা। আচলতে মাটিডোখাতকৈ সোণ পাৰিব, কিন্তু মাটিডোখৰ খুব উৰ্বৰা শক্তি আছিলে। আৰু আমাৰ মানুহখিনি বিচক্ষণ কাৰণে যাওঁতে আহোঁতে চাই সেই তাতে আকৌ পা পৰিয়াল লৈ উভতি আহিলে। আৰু ইতিহাসৰ এটা স্বতঃসিদ্ধ কথা যে কেতিয়াবা এটা জনসংখ্যা বা
জনগোষ্ঠীৰ নামেৰে মাটি জেগাটুকুৰাৰ নামাকৰণ হয় বা কেতিয়াবা আকৌ সেই মাটিটুকুৰাৰ বা এই ভূমিখণ্ডৰ নামেৰে বাসিন্দাসকলৰ নামাকৰণ হয়। ঠিক আমাৰ মানুহখিনি সেই খামজাং পথাৰত বাস কৰাৰ কাৰণে খামজাং বুলি নামাকৰণ হ'ল। তাৰপাছত তেওঁলোকে উভতি আহি মানে তাত জেগা জমিন ল'লে আৰু বহুত বছৰৰ পাছত গৌৰীনাথ সিংহৰ শেষৰ সময়ত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ দয়াত আমি ধলি চাহ বাগিচাখন আমাৰ ৰজাঘৰীয়াত উপহাৰ হিচাপে পাইছিলোঁ। আৰু সেই সময়তে ক'ব লাগিব আমাৰ বৰ্তমান বালিজান বিহাৰত যিজন মূৰ্তি আছে মূল মূৰ্তি সেইজনক আমাৰ খামজাং সম্প্ৰদায়ক মান সেনাপতি মিঙিমা আহোৱান্দোলাই উপহাৰ হিচাপে দিছিলে। টাই খাময়াংসকলৰ নিজা জনগোষ্ঠীয় সাজ পোছাক আছে। পুৰুষসকলে ফানং, চেও, ফাফক, ফাহো, থুং আদি পৰিধান কৰে। অন্যহাতে মহিলাসকলে ক'লা মেখেলা বা চিনলুম, চাইকাপ, লং ৱাটপাত আদি পৰিধান কৰে। প্ৰিয় দৰ্শক, প্ৰত্যেকটো জনগোষ্ঠীৰ আচলতে নিজৰ কিছুমান বৈশিষ্ট্য থাকে। আজি আমাৰ লগত উপস্থিত আছে বিশিষ্ট সমাজকৰ্মী ৰাজীৱ শ্যামদা। আমি দাদাৰ পৰা জানিব বিচাৰিম টাই খাময়াং জনগোষ্ঠীৰ নিজস্বতা বহুতখিনি আছে। আপোনালোকৰ বৈশিষ্ট্য সম্পৰ্কে কিছু কথা আমাক জনাওকচোন। বৈশিষ্ট্যৰ কথা যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আমি বিভিন্ন ফালৰ পৰা আমি কথাখিনি চিন্তা কৰিব লাগিব। প্ৰথম কথা আমাৰ জাতীয় সাজপাৰ। আমি অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত বাস কৰিছোঁ যদিও আমাৰ নিজৰ জাতীয় যিটো সাজপাৰ আমাৰ আজিও আছে অটুট। আমি এতিয়া দেখিছে চাগে আমি এখন লুঙি পিন্ধিছোঁ। আমাৰ গামোচাখনৰ এটা বৈশিষ্ট্য আছে। ঠিক তেনেধৰণে মহিলাসকলৰ নিৰ্দিষ্ট বৈশিষ্ট্য থকা নিজৰ সাজপাৰ আছে। কি কয় বাৰু আপুনি যি পৰিধান কৰিছে? হয়, এইখন আমি এতিয়া ক'বলৈ গ'লে অসমীয়াত এখন লুঙি বুলি কওঁ। তেনেকুৱা আমাৰ নিজৰ ভাষাৰ হেৰিবিলাক আছে, কিন্তু ফালুং। আগৰ মানুহবিলাকে মূৰত কাপোৰো মাৰিছিল। এতিয়া আমি সেইটো আমাৰ প্ৰায় এৰিছেই। হ'লেও যিবিলাকে অস্ত্ৰৰ চিল মানে যিবিলাক লয় তেওঁলোকে দুই এগৰাকীয়ে আজিও মূৰত কাপোৰ মাৰে। মহিলাসকলৰ ফালৰ পৰা চাবলৈ গ'লে তেওঁলোকে এখন ক'লা মেখেলা পিন্ধে এইটো আৰু ৰিহা মাৰে। আৰু এটা বৈশিষ্ট্য আছে যে আমাৰ মানুহবিলাকে অতীজৰ পৰাই নিজৰ প্ৰয়োজনীয় যি সাজপাৰ তেওঁলোকে নিজে তৈয়াৰ কৰিছিল। আৰু তৈয়াৰ কৰাৰ উপৰিও তেওঁলোকে তাত নিজাববীয়াকৈ প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰিছিল। আৰু আজিও দুই এঠাইত আমাৰ তেনেকুৱা ব্যৱহাৰ কৰে। অৱশ্যে সময়ৰ সোঁতত সেইবিলাক বিলীন হৈ গৈছে আৰু কিছুমান তাৰে চৰকাৰীভাৱে তেনেকুৱা ধৰণৰ কিছুমান ৰং আহি পেলাই আমাৰ ইয়াৰ পৰা শিকি গৈ অন্যতো আমাৰ ব্যৱহাৰ কৰা আমি দেখিছোঁ। এইখিনিতে মই জানিব বিচাৰিম টাই খাময়াং জনজাতিৰ ওপৰত আধুনিকতাৰ প্ৰভাৱ কিদৰে পৰিছে? সঁচা কথা ক'বলৈ গ'লে আধুনিকতাৰ প্ৰভাৱ যিটো আমাৰ কাৰণে এটা সাংঘাতিক দুখৰ বুলিয়ে ক'ব লাগিব। এফালে ক'বলৈ গ'লে আমি আধুনিকতাৰ প্ৰভাৱ পোৱাৰ কাৰণতে আমি যথেষ্ট এটা গতিশীল সমাজ এখন আমি লাভ কৰিছোঁ। ঠিক তেনেধৰণে আমি আমাৰ বহুত সংস্কৃতি বহুত ঐতিহ্য আমি হেৰুৱাবলগীয়া হৈছে। আমি যদি চাওঁ 1947 আগত আমাৰ মানুহখিনি যিটো পজিশ্যনত আছিল, 1947 পাছত ভাৰত স্বাধীন হোৱাৰ পিছত আমি যেনে পজিশ্যনত থাকিব লাগিছিল বা যেনে অৱস্থাত থাকিব লাগিছিল সেই অৱস্থাত কিন্তু আমি থাকিব পৰা নাই। চৰকাৰীভাৱে আমি যিখিনি আমাৰ পৃষ্ঠপোষকতা লাগিছিল আমাৰ ভাষা সংস্কৃতি ধৰি ৰাখিবৰ কাৰণে সেইখিনি আমি যথেষ্ট পৰিমাণে আমি পোৱা নাই। সেইখিনি আমি আশা কৰোঁ গভৰ্ণমেণ্টৰ পৰা। আমাৰ স্থানীয়ভাৱে আমাৰ নিজৰ ভাষা আমি চলাবৰ বাবে আমাৰ আচলতে স্থানীয় স্কুলবিলাকত তাক ব্যৱহাৰ কৰিব লাগিছিল। গভৰ্ণমেণ্টে সেইবিলাকত গুৰুত্ব দিব লাগিছিল। সেইটো হোৱা নাই। সেইটো কাৰণতে আমাৰ যিখিনি ঐতিহ্য বা পৰম্পৰা আমি বহু পৰিমাণে আমি হেৰুৱাবলগীয়া হৈছে। আধুনিকতাৰ প্ৰভাৱত সঁচা কথা ক'বলৈ গ'লে আমাৰ কৰ্মসংস্থাপন সলনি হৈছে। হয়, আমি আজি খেতিৰ সলনি আমি হয়তো চাকৰিমুখী হৈছোঁ, কিন্তু আমাৰ যিটো খেতিৰ লগত বা কৃষিজীৱীৰ লগত যিখিনি আমাৰ সংস্কৃতি জড়িত আছিল সেই সংস্কৃতিখিনি কিন্তু লাহে লাহে ক্ষয় হ'বলৈ আৰম্ভ কৰিছে। টাই খাময়াংসকল থেৰবাদী বৌদ্ধ ধৰ্মাৱলম্বী লোক। তেওঁলোকৰ প্ৰতিখন গাঁৱত একোটাকৈ বৌদ্ধ বিহাৰ থাকে। বিহাৰাধ্যক্ষ হিচাপে থাকে একোগৰাকীকৈ বৌদ্ধ ভিক্ষু। এই বৌদ্ধ বিহাৰসমূহ শিক্ষাৰ একোটা কেন্দ্ৰস্থল। বালিজান শ্যামগাঁৱৰ বৌদ্ধ বিহাৰত ভিক্ষুৱে আমাক বৰ সুন্দৰকৈ বৌদ্ধ ধৰ্মৰ জ্ঞান দিছিল। ইমান শান্তি অনুভৱ কৰিছিলোঁ যে শুনিয়েই থাকিবলৈ মন গৈছিল বৌদ্ধৰ অমৃত বাণীবোৰ। অতঃপৰে আমি আছাম ফ্লাছৰ দৰ্শকসকলক স্বগৰিমাৰে জিলিকি থকা অসমৰ অন্যতম জনগোষ্ঠী টাই খাময়াঙৰ বিষয়ে আমি জনাবলৈ চেষ্টা কৰি আহিছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ এয়া বৌদ্ধ বিহাৰত। আমি জনগোষ্ঠীয়
যি ধৰ্ম ৰীতি নীতি সম্পৰ্কে কিছু জানিবলৈ চেষ্টা কৰি আহিছোঁ আৰু আমাক সং দিছে টাই খাময়াং জনগোষ্ঠীয় লোকসকলে যথেষ্ট তেওঁলোকে সহায় সহযোগিতা আগবঢ়াইছে আমাৰ দৰ্শকসকলৰ আগত তথ্যখিনি আৰু তেওঁলোকৰ জনগোষ্ঠীৰ যিমানখিনি আছে বৈশিষ্ট্য থাকে তেওঁলোকক আগবঢ়াই দিবৰ কাৰণে চেষ্টা কৰিছে আৰু এয়া আমাৰ লগত আছে বালিজান বৌদ্ধ বিহাৰ অধ্যক্ষ বালিজান বৌদ্ধ বিহাৰৰ অধ্যক্ষ প্ৰণাম জনাইছোঁ প্ৰথমে আমি আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ টাই খাময়াং জনগোষ্ঠীয় ধৰ্ম ৰীতি নীতি সম্পৰ্কে আৰু বৌদ্ধ বিহাৰৰ উৎসৱ পাৰ্বণৰ বিষয়ে আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমাৰ এই 3 মাহ দিন আহাৰী পূৰ্ণিমাৰ পৰা আমাৰ এই তিথি সোমোৱা হয় আহাৰী পূৰ্ণিমাৰ পৰা আকৌ আহিনী পূৰ্ণিমাৰ ভিতৰত আমি এইটো তিথি পালন কৰা হৈ থাকে উপবাস বুলি কয় এই উপবাস আৰু লগতে আমাৰ এই টাই গোষ্ঠীসকলে যে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে যেনেধৰণে পালন কৰিছে বৌদ্ধ ধৰ্মটো ঠিক তেনেধৰণে আমাৰ এইবিলাক কামবোৰ কৰি যায় আৰু ধৰি লওক মানুহ মৃত্যু হ'লে এই ধৰ্মীয় অনুষ্ঠানবোৰ পতা হয় সেইবিলাকত আমি সেইবোৰ কাম কৰোঁ আৰু লগতে এনেকা উৎসৱ হয় তিথিৰ 3 মাহৰ পিছত আমাৰ এই কঠিন শিৱৰ দান উৎসৱ পতা হয় বছৰেকত এবাৰ আৰু এইখন বিহাৰত এবাৰহে কঠিন শিৱৰ কৰিব পৰা যায় বছৰেকত গতিকে এই তেনেধৰণৰ উৎসৱ হয় আৰু এই বহাগ মাহৰ যিটো নেকি অসমীয়াসকলে গৰু বিহু পতা হয় সেই সময়ত আমাৰ এই মূৰ্তিকেইটাই এই হেৰি জেগাত লৈ ধোৱা জেগাত আমাৰ ধোৱা জেগা এটাত থোৱা হয় সেই ধোৱা জেগাত লৈ ধুই পখালি আমি নিকা কৰা হয় সেই 3 দিন ধৰি আৰু তাৰ পাছত আকৌ খেতি আৰু নামিবৰ হ'ল বুদ্ধ পূৰ্ণিমা হয় সেই বুদ্ধ পূৰ্ণিমাৰ সেইটো ভগৱান বুদ্ধৰ জন্মদিন সেই একেখন দিনতেই মৃত্যু হৈছে তেওঁ জ্ঞান লাভ হৈছিলে বুদ্ধত্ব লাভ কৰা সেইকাৰণে সেইটো আমি ডাঙৰ তিথি বুলি আমি পালন কৰোঁ আৰু সেইখিনিয়ে আমাৰ ধৰ্মীয় কিবা নিৰ্দিষ্ট ৰীতি নীতি আছে নেকি বুদ্ধসকলে ৰীতি নীতি আছে আমাৰ যিবিলাক নেকি ধৰ্মৰ মেইন ৰীতি নীতিটো হৈছে আমাৰ এটা চিল বুলি কয় নিয়ম সেই নিয়ম নীতিখিনি পালন কৰি থাকিবলগীয়া হয় যিবিলাক নেকি ভাণ্ডে বা চৰ্মন এতিয়া ভাণ্ডেসকলৰ শিষ্য সেইবিলাকক চৰ্মন বুলি কয় সেই চৰ্মনবিলাক বা ভাণ্ডেসকলে 10টা নীতি নিয়ম পালন কৰিবলগীয়া হয় আৰু সেই 10টা নীতি নিয়মটো পালন কৰা আৰু লগতে অষ্টশীল 8টা পালন কৰিবলগীয়া হয় এই অষ্টশীলধাৰী বুলি কয় সেইখিনিক যেনেকৈ বয়োবৃদ্ধ মানুহবিলাকে সেয়া এইখিনিতে এটা জানিব বিচাৰিছোঁ সকলো টাই খাময়াং জনগোষ্ঠীয় লোকেই বৌদ্ধ ধৰ্মৰ শিষ্য নে বেলেগ ধৰ্মও গ্ৰহণ কৰিছে তেনেকুৱা ইচ্ছা কৰিলে পৰা যায় ইচ্ছা কৰিলে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিব পৰা যায় বৌদ্ধ মানে হৈছে এটা জ্ঞানী বুলি আমি ধৰি লোৱা হয় এইটো জ্ঞানী হোৱাটোনো কাকো বাধা দিব নোৱাৰে কোনোবাই ইচ্ছা কৰিলে জ্ঞানী হ'ব বিচৰাটো আমি তাত বাধা দিব নোৱাৰোঁ কাৰণ জ্ঞানী কি জ্ঞানীজন কেনেকুৱা ব্যৱহাৰ কৰে অজ্ঞানে কেনেকৈ ব্যৱহাৰ কৰে নহয় জানো সেই অজ্ঞানক জ্ঞানী কৰাৰ আমাৰ তাত কোনো বাধা দিব নোৱাৰে সেইকাৰণে আমাৰ সেইটোৱেই আমাৰ মেইন কথাটো হ'ল আৰু আমাৰ এই পঞ্চশীল বুলি কয় এই দায়কসকলে বা এই আমাৰ গাঁওবাসীয়ে 5টা চিল পালন কৰে এই 5টা চিলটো মই বাৰু কৈ দিছোঁ প্ৰাণী হত্যা কৰা বিৰত থকা তাৰ পাছতে লোকে নিদিয়া বস্তু গ্ৰহণৰ পৰা অদত্ত বস্তু গ্ৰহণৰ পৰা বিৰত থকা আৰু ব্যভিচাৰৰ পৰা বিৰত থকা মিছা কথা কোৱাৰ পৰা বিৰত থকা
আৰু মাদক দ্ৰব্য সেৱন কৰাৰ পৰা বিৰত থকা। এইখিনি এই 5টা নীতি যদি পালন কৰি থাকে সেইজক আমি প্ৰকৃত বৌদ্ধ বুলি ধৰি লোৱা হয়। সেইটোহে মেইন কথা। আমাৰ বৌদ্ধ ধৰ্মৰ নীতি এই পঞ্চশীলৰ ভিতৰত থাকিব লাগিব। যদি বাহিৰত যায় তেতিয়া সি হ'ব পাৰে বৌদ্ধ, কিন্তু সি অবৌদ্ধ। সেয়াই। প্ৰিয় দৰ্শক, আমি বৰ্তমান উপস্থিত আছোঁ এয়া বৌদ্ধ বিহাৰত আৰু আমি দেখুৱাবলৈ যত্ন কৰিছোঁ চাৰিওফালৰ পৰিৱেশ। আপোনালোকে দেখিবলৈ পাইছে বৌদ্ধ প্ৰতিমূৰ্তি, যি মান সেনাপতি মিংগি মাহা ৱাণ্ডুলাই এই ঠাইলৈ দি থৈ গৈছিল, আৰু তাৰ লগতে আছে এয়া বৌদ্ধ কৰ্মলিপি, কৰ্মবাক্য লিপি বাৰ্মিজ ভাষাত লিখা আছিলে, আৰু যিবোৰ ইয়াত দেখিবলৈ পাইছে যে সোণৰ বুলি কোৱা হৈছে, কিন্তু আচলতে প্ৰকৃততে কি ধাতুৰে তৈয়াৰী এতিয়াও স্পষ্টকৈ ইয়াত স্পষ্টীকৰণ দিব পৰা নাই কোনেও, কিন্তু এই বিষয়ে আমি আপোনাৰ পৰা অকণ জানিব বিচাৰিছোঁ। আচ্ছা, ধন্যবাদ। এই যে আমাৰ এতিয়া প্ৰকাশ হ'ল যে বুদ্ধমূৰ্তিজন, একদম ওপৰত থকা বুদ্ধমূৰ্তিজন, সেইজন দিছিলে মান সেনাপতি মিঙিমাহা আন্দোলাই গোটেই খামজাং সম্প্ৰদায়ক। দিয়াৰ অৰ্থ হ'ল কি, আপোনালোকে নিশ্চয় জানে, আৰু পৌৰাণিক আমাৰ ভান্তিসকলৰ নিয়ম আছিলে কি, ৰাতিপুৱাতে তেওঁলোকৰ এটা ভিক্ষা পাত্ৰ থাকে, সেই ভিক্ষা পাত্ৰ লৈ আশে পাশে মানে ভিক্ষা কৰি খায় ৰাতিপুৱা। ঠিক তেনেকৈ মান সেনাপতি এই মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ খুব সম্ভৱ যোৰহাটত বাহৰ পাতি আছিলে। ধলিৰ পৰা আমাৰ এজন বৌদ্ধ ভিক্ষুৱে ভিক্ষা খুজিবলৈ গ'ল। ভিক্ষুজনক দেখি মান সেনাপতিয়ে ওচৰলৈ মাতি মান সন্মান কৰি কথা বতৰা পাতি তেওঁলোকৰ দুই ভিতৰত ধৰ্ম বিষয়ে তৰ্কযুদ্ধ হ'ল। ভিক্ষুজনে যথাযথ উত্তৰ দিব নোৱাৰি ভিক্ষুজনক ইতিহাস কৰি, বুজিছে নাই, ইতিহাস মানে ইনচাল্ট কৰি পেলাই তেওঁক মানে ভিক্ষুৰ অপ্ৰয়োজনীয় বস্তু কিছুমান বোলে ৰাজহাঁহ, জহা চাউল, কোমোৰা তেনেকুৱা দিলে। গুৰু ঘৰত পাই সুধিলে কি হ'ল কি নহ'ল, তেতিয়া কথাখিনি ক'লে। তাৰ দুদিনমান পাছত সেই মান সেনাপতিক প্ৰমাণ কৰিবৰ কাৰণে বয়সস্থ শ্ৰমণ মানুহজনৰ নাম আছিলে মিয়াং, বুজিছেনে। মিয়াঙে গ'ল সেই আগৰ ভিক্ষুৰ নিচিনাকৈ ভিক্ষা পাত্ৰলৈ। পুনৰবাৰ মান সেনাপতিয়ে দেখি আকৌ তেওঁকো মাতি আনিলে, বহুৱালে মেলিলে, আঠে বেঠে কথা বতৰা পাতিলে, আকৌ ধৰ্মৰ বিষয়ে তৰ্কযুদ্ধ হ'ল। যথাযথ উত্তৰ দি মিয়াঙে মান সেনাপতিক পৰাভূত কৰিলে বাক্যযুদ্ধত। এই সম্পদখিনি আপোনালোকক কেতিয়া দিছিলে? তেতিয়া সেইটোৱে কৈছোঁ, যেতিয়া পৰাভূত কৰিলে তেতিয়া মান সেনাপতিয়ে সেই মূৰ্তিজন দিছিলে, আমাৰ সেই মণিকূটৰ ওপৰ আসনত থকা মূৰ্তিজন। আমি যাক নেকি কওঁ চুটং পেফৰা, তাৰমানে মনোকামনা বাসনা পূৰ্ণ কৰিব পৰা বুদ্ধ মূৰ্তি। আৰু লগতে এই কৰ্মবাক্য কাকতখন দিছিলে। এইখন আচলতে আজিকালি পালি ভাষাটো আছে, কিন্তু এই যে বস্তুটো দেখিছে এইটো একেবাৰে পুৰণি, অতি পুৰণি বৰ্মা লিপি। আজিকালি বৰ্মা, থাইলেণ্ডৰ মানুহে দুই এটা শব্দৰ বিষয়ে সলসলীয়াকৈ পঢ়িব নোৱাৰে। আৰু ইয়াৰ লিখাৰ বা গঠনবিলাক দেখিছে ইমান ধুনীয়া, এইবিলাক ডায়েগ্ৰাম আছে বিভিন্ন। কিমান বছৰ হ'ব পাৰে বাৰু? এইটো 1827 খ্ৰীষ্টাব্দমানৰ কথা, 1827 খ্ৰীষ্টাব্দমানৰ কথা। আহোমৰ ৰাজত্ব কালটো চাই পেলাই, শেষ কালটো চাই পেলাই কৈছোঁ। এই তেতিয়াই দিছিলে, এই পুথিখন দিছিলে। আৰু এই পুথিত বিশেষকৈ লিখা আছে যে গাঁৱত বা কাৰোবাৰ ব্যক্তিগত ঘৰত বা কোনোবা এটা জেগাত কেতিয়াবা অপদেৱতাই বাহ লয়, তাত যেতিয়া অপ্ৰীতিকৰ ঘটনা হয়, সেই অপদেৱতাক খেদিবৰ কাৰণে ইয়াত আছে মন্ত্ৰপাঠ কিছুমান। আৰু আমাৰ ভান্তিসকলক সেই ভিক্ষুৰ পৰা ভান্তি কৰোঁতে, এইটো আমাৰ পালি ভাষাত কয় উপচম্পদা, ভিক্ষু কৰোঁতেও তেওঁলোকৰ কিছুমান বস্তু আছে এই মন্ত্ৰৰে মানে পৰিশুদ্ধ কৰিবলৈ। তেনেকুৱা বৰ বিশেষ নাই। কিন্তু ইয়াৰ যিটো পাত নহয়, এইখন কিন্তু সাঁচি পাত নহয়, এইখন মানে কাপোৰৰ যেনো লাগে, আছে কিছুমানৰ মানে আজি ধৰি লওক 200-300 বছৰৰ বস্তু, একদম এই তেনেকুৱা ভগা নাই, চিঘা নাই, বুজিছেনে। এই থ্ৰুতে কৈছোঁ ইয়াৰ এটা বৈশিষ্ট্য কি, ইয়াত কেইটা পিচ আছে, এই পাত কেইখিলা আছে আজিও আমি ঠাৰকৈ ক'ব নোৱাৰোঁ। একেলগে যদি 4জনে বা 10জনেও লিখে, 10জনে 10টা সংখ্যা পায় মনে মনে গন্তি কৰিলে। কাৰো সংখ্যা কাৰো আচৰিত কথা, কিন্তু আমি মাজে মাজে প্ৰমাণ কৰিছোঁ। আৰু এই পুথিখনৰ লগতে এই যে কভাৰটো নহয়, এইটো পুৰণি কভাৰ, এইটো কিন্তু নহয়, এইটো পুৰণি কভাৰ। ইতিমধ্যে আমাৰ ৰাজীৱ শ্যামে যে কৈছিলে আমাৰ মহিলাসকলে প্ৰাকৃতিক বস্তুৰে ৰং কৰে, এইটো মানে আমাৰ মহিলাসকলৰ মেখেলাখন ক'লা কৰা ৰঙৰ এইটো। এতিয়া বেছি দিন হ'লে এনেকুৱা ৰং হয়গৈ, একচুৱেলি ডাঠ ক'লা হৈছিলে, বুজিছে নাই। আৰু এইটো সূতাৰে বৈছে যে দীঘত, মানে এইটো কাঠি হৈছে, বাঁহৰ কাঠি আছে, বুজিছে। এইটো আমাৰ নিজৰ হস্তশিল্প, এইখিনি আছে। তাৰপিছতে লগতে দিছিলে এইটো এটা মান টেমা মানে বৰ্মা দেশৰ টেমা। এইটো লাইক এ টিফিন ক্ৰিয়া, বুজিছেনে। এই 3টা ফল্ড আছে, এইটো এটা
এইটো মানে হয়তো কিবা কাপোৰ কানি বা কিবা কিবি ডাঙৰ বস্তু থোৱা বস্তু আছিল সৰু সৰু আজিকালি আমাৰ প্ৰত্যেকৰ ঘৰতে মান টেমা আছে গহনা গাঁঠৰি থোৱা এনেকুৱা ফল নহয় কিন্তু এইটো কিন্তু তিনিটা ফল এইবিলাক চব কিমান সূক্ষ্ম মানে কিবা আছে চেইন টাইপৰ ডায়েগ্ৰাম আছে খুব ভালকৈ নেচালে ধৰিব নোৱাৰি সেই তাহানি আহোম ৰজাৰ দিনত হা অঁ একদম মানে এইটো একেই আছে কিন্তু ভগা নাই মুঠতে এই বস্তুটো ঢাকনখনৰ এই কলাৰটো ভাগি গ'ল বুজিছেনে এইটো ঢাকন এইটো মানে ছেজ আছিলে এনেকৈ ঘূৰাব পৰা আছিল এইটো কিবা লাগুনে মেলিতে ভাগি গ'লগৈ আৰু সেই মূৰ্তিজনৰ লগত এখন আমাক শিৱৰ দিছিলে এই ভান্তেসকলে যে পৰিধান কৰে শিৱৰ তাৰমানে বস্ত্ৰ ব্ৰহ্মবস্ত্ৰ এইখন হ'ল কিন্তু চিল্কৰ বুজিছে নাই ৰেচেমৰ বস্তুটো সৰ্বসাধাৰণ আজিকালি কাপোৰৰ নিচিনা নাই আৰু এইটো আছে ডাবুল ভান্তেসকল লৈছে ছিংগুল এইটো কিন্তু কাপোৰটো ডাবুল এইটো আমাৰ পালি ভাষাত কয় দুৱাজিত ভিক্ষু চৰ্মনৰ পৰা যেতিয়া ভিক্ষু কৰিব নোৱাৰে তেতিয়া এইখন হয় এইখন দিব লাগে দুৱাজিত পালিত কয় দুৱাজিত অৰ্থাৎ ডাবুল এইখনো সেই মূৰ্তিজনৰ লগতে দিয়া বুলি আমি ভাবোঁ আৰু বৰ্তমানলৈকে গোটেই টাই খামজাঙৰ সম্পত্তি এইখিনি কিন্তু অতীতৰ পৰা বালিজান শ্যাম গাঁৱৰ ৰাইজে ৰক্ষণাবেক্ষণ দি আহিছে আৰু বৰ্তমানলৈকে আছে আৰু বুদ্ধ মূৰ্তিজনৰ কথা ক'লোঁ প্ৰসংগতে গুণানুকীৰ্তন কৰিবলগীয়া অকল আমি বৌদ্ধসকলে বুলিয়েই নহয় বৌদ্ধ অবৌদ্ধ সকলোৱে কাৰোবাৰ যদি কিবা অভাৱ কাৰোবাৰ সতি সন্তান বিচাৰিছে কোনোবাই চাকৰি বিচাৰিছে কোনোবাই চাকৰি পদোন্নতি বিচাৰিছে বুজিছেনে ইয়াত যদি একেবাৰে একান্ত মনে শুদ্ধ মনে যদি প্ৰাৰ্থনা কৰিছে ইঞ্চিত বাঞ্চিত প্ৰায়ে পূৰ্ণ হৈছে বৌদ্ধ বিহাৰত টাই খাময়াংসকলৰ বহুতো পৌৰাণিক সমল আছে উচিত সংৰক্ষণৰ অভাৱত মূল্যৱান সম্পদবোৰ নষ্ট হোৱা দেখি কষ্ট হ'ল সহিবলৈ মান সেনাপতি মিংগিমাহা ৱাণ্ডুলাই দি গৈছিল সোণৰ বৌদ্ধ মূৰ্তিৰ লগতে টেমা আকৃতিৰ সুন্দৰ চানেকি থকা এই সম্পদকেইটি আন টাই জনগোষ্ঠীৰ দৰে টাই খাময়াংসকলেও চাংঘৰত থাকি ভাল পায় চাংঘৰ আৰু ভঁৰাল তেওঁলোকৰ বৈশিষ্ট্য প্ৰায় ৭-৮ ফুট ওখ চাংঘৰতো কাঠ বাঁহ খেৰ টকৌ পাতেৰে সজা থাকে প্ৰত্যেক চাংঘৰৰ তলত থাকে একোখনকৈ তাঁতশালো গ্ৰাম্য জীৱনৰ সৰল এখন চানেকি দেখা পোৱা যায় এই জনজাতীয় গাঁওসমূহত কৃষিক মূল জীৱিকা হিচাপে লৈ জীয়াই থকা টাই খাময়াংসকল এতিয়া গতিশীল সমাজৰ বুকুত উচ্চ শিক্ষাৰে শিক্ষিত হৈ চাকৰিমুখীও হৈছে তিতাবৰৰ মাজতেই যে এনেকুৱা স্বগৰিমাৰে জিলিকি থকা এখন বিশেষ গাঁও আছে সেয়া হয়তো বহুজনৰে অজ্ঞ ভাল লাগে এনেদৰে জনগোষ্ঠীয় পৰিৱেশত বিলীন হ'বলৈ পালে তেওঁলোকৰ অপৰিসীম মৰম ভালপোৱাবোৰ ইমান বেছি অকৃত্ৰিম যে এদিনীয়া আলহী বুলি আপুনি পাহৰি পেলাব নিজক গাঁৱৰ সমাজ সচেতন ব্যক্তি ৰাজীৱ শ্যামে আমাক জনজাতীয় খাদ্য আপ্যায়ন কৰোৱাৰ লগতে গাঁওবাসীৰ লগত চিনাকিও কৰোৱালে কোনোদিন লগ নোপোৱা লোকসকল হৈ পৰিল বুকুৰ আপোন বৃহত্তৰ অসমীয়া জাতিৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ ধৰি ৰখাত টাই খাময়াংসকল জিলিকি আছে সংস্কৃতিৰ পথাৰখনত অতপৰে আছাম ফ্লাছৰ সৈতে সংযুক্ত হোৱাৰ বাবে ধন্যবাদ সুহৃদয়ৰ আমাক এনেদৰে সঁহাৰি জনাব আৰু আমি প্ৰতিশ্ৰুতিবদ্ধ আপোনালোকৰ মনোৰঞ্জনৰ বাবে লৈ আহিম বিশেষ আৰু বিশেষ অনুষ্ঠান আছাম ফ্লাছত